নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আছোঁ মই পথাৰত, আঘোণৰ পথাৰত সোণগুটি বুটলিবলৈ আহিলোঁ হাতত কাঁচি লৈ পিনি। এইফালে এইখিনি আইজোং ধান একদম ধুনীয়াকৈ বতাহত হালি জালি আছে, পকি আছে ধুনীয়াকৈ। এইখিনিকে দাম এতিয়া, আৰু আপোনালোককো দেখাম ধান কেনেকৈ দায়। জানে চাগে আপোনালোকে কেনেকৈ দায়, হ'লেও দেখাওঁ মই ধান কেনেকৈ দাওঁ। গতিকে চাই যাওক ভিডিঅ'টো আগলৈ, আৰু পথাৰত কি কি কৰোঁ, কি কি খাওঁ, সকলোবিলাক দেখাম আপোনালোকক। গতিকে ভিডিঅ'টো আগলৈ চাই যাওক, আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰ'দ দিছে, মুখ চুখ ভালকৈ ঢাকি লওঁ, নহ'লে কোলা পৰি যাম। ইম্পৰ্টেণ্ট হাত মোজা, নহ'লে হাত কাটি যাব, আঙুলি কাটি যাব, কাৰণে দুটাতে ভাল চেনে পিন্ধিব। আৰু এটা কাচিলে ওপৰ লগালে ধান দাওঁ, আৰু ধান দোৱা আৰম্ভ কৰোঁ। মুঠিটো ইমানে ডাঙৰ হয়, ইয়াতকৈ বেছি ডাঙৰ কৰিব নোৱাৰোঁ। এইটো নৰ্মেল নে ইয়াতকৈ আৰু ডাঙৰ হ'ব পাৰে মুঠি, আপোনালোকে জনাবচোন মোক কমেণ্ট কৰি। আৰু এতিয়া 12টা বাজিলে, বেলি একদম মূৰৰ ওপৰ পালেগৈ। আমিও অকণমান জিৰাই লওঁ, চাহ পানী খাই লওঁ। এইফালে বৌমাহঁতে ধান দাই আছে, সিহঁতৰ ওচৰলৈ যাওঁ চাহ খাবলৈ, তাৰপিছতে আকৌ আহি লাগি যাম নিজৰ কামত। এইকেইজনী বৌমাহঁতে ধান দাই আছে, এইফালে খুৰীয়ে ধান দাই আছে, আৰু মই এতিয়া তালৈ যাওঁ চাহ খাবলৈ সিহঁতৰ লগত। পথাৰখন চাওকচোন আপোনালোকে, চবফালে কি ধুনীয়া লাগিছে, চবফালে একদম সোণালী সোণালী, ধুনীয়া লাগিছে। আৰু একদম বতাহত এয়া ধান হালি জালি আছে। এতিয়া ভাত পানী খাই উঠিলোঁ, জাপিটো মূৰত লগাই লৈছোঁ, ভাল হৈছেনে, পৰিয়ে গৈছে। তাৰপৰা এতিয়া আকৌ দাওঁগৈ, আৰু অলপ দেৰি দাওঁ, তাৰপিছত ঘৰলৈ যামগৈ। আজিকালি এনেও দিন চুটি পটককৈ আন্ধাৰ হয়, মানে আৰু অলপমান দেৰি দাওঁ, আৰু তাৰপিছতে যাওঁগৈ আৰু ঘৰলৈ। পথাৰত থাকিবলৈ মন নাযায়, বহুত দিনৰ মূৰত দাইছোঁ যে ভাল লগা নাই দাই পিনি ধান। আৰু এতিয়া আহিলোঁ পথাৰৰ পৰা, আহি অকণমান কঠীয়া আনি জিৰাইছোঁ। আহোঁতে এইডোখৰ বহুত বোকা, দাওঁতে ইমান বোকা নাই বাৰু, কিন্তু আহোঁতে মানে মাজে মাজে বহুত বেছি বোকা আৰু পানী, পূৰা ভৰি নোৱাৰে কাটিলে, আৰু এতিয়া পানী লাগি একদম চেকচেকাইছে। অকণমান বহি লৈছোঁ, জিৰাই লৈছোঁ, তাৰপিছত গা চা ধুলেহে ভাল লাগিব চাগে। বাকী আজি প্ৰথম গৈছোঁ যে ধান দাবলৈ, সেইকাৰণে ইমান ভাল নালাগিলে দাই পিনি, পূৰা হাত কাটিলে, লাহে লাহে দালেহে ভাল হ'ব চাগে। আৰু মই সঁচা কথা ক'বলৈ গ'লে ইমান ধান দাব নাজানো, দাওঁ আৰু অলপ চলপ, কিন্তু বেছি নাজানো। শাহুমায়ে দায়, আৰু মানুহ লগাই মই ঘৰতহে কাম কৰোঁ। কিন্তু আজি মানুহ নাছিলে, আৰু শাহুমাও অকলে গৈছে, সেই দেখি ময়ো গৈছিলোঁ লগত, কিন্তু ভালকৈ ধান দাব নোৱাৰিলোঁ, আৰু চব কেঁচা কেঁচা হৈ আছিলে। হ'লেও অলপ দালোঁ, আৰু এতিয়া গুচি আহিলোঁ। এতিয়া বহি আছোঁ, অকণমান কঠীয়াকৈ জিৰাই লওঁ, তাৰপিছত আকৌ গা চা ধুম, আৰু তাৰপিছতেহে ভাল লাগিব আৰু মানে অলপমান। এতিয়া গা পা ধুই ফ্ৰেছ হৈ আহিলোঁ, আৰু চাহ অলপমান খাবলৈ লৈছোঁ। চাহ খাই খাই ভাবিলোঁ ভিডিঅ'টো সামৰণি মাৰি লওঁ। আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, লগ পাম আকৌ বেলেগ এটা ভিডিঅ'ত। ধন্যবাদ।